পূবালী অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আমাৰ ওজাপালিৰ দলটি উৰিষ্যাৰ ভুৱনেশ্বৰত আহি উপস্থিত হৈছোঁ। দিনত কেনেদৰে আমি তাত অনুষ্ঠান পৰিৱেশন কৰিছোঁ তাৰ এটি চমু আভাস এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। এয়া আমি উপস্থিত হ'লোঁ এডভেঞ্চাৰ লাক্সাৰী হোটেল অশোকনগৰ, উৰিষ্যাৰ ভুৱনেশ্বৰৰ অশোকনগৰত। ধুনীয়া লাগিছে হোটেলখন, বাহিৰৰ পৰা দেখি ধুনীয়া লাগিছে, ভিতৰত আৰু মজা লাগিব। ইয়াতে অতিথিবিলাক আহি ফাৰ্ষ্ট ৰয় আৰু ইয়াতে। ঠিক আছে, আমি ভিতৰত যাওঁ। আমি কাউণ্টাৰত বুকিং কৰিলোঁ, মানে এণ্ট্ৰি কৰিব লাগে। এণ্ট্ৰিটো কৰি লওঁ। ভাল লাগিছে দেই কিন্তু। এইটো আমাৰ ৰুম আছিল 203। এই কাৰ্ডখন এনেকৈ লগাই দিলে লাইটটো জ্বলি মানে লকটো খোলা যায়। আৰু ভিতৰত আন্ধাৰ দেখিছে নহয়নে? ইয়াতে এনেকে কাৰ্ডখন এনেকে লগাই দিলে লাইটবিলাক জ্বলি যায়, মজা লাগে। আৰু ফাৰ্ষ্ট অভিজ্ঞতা আৰু ৰুমটো ভালে লাগিছে, মজা লাগিছে। ঠিক আছে, আমিতো কিবা এটা খাই ল'ম, কিবা এটা খাই লৈ অলপ ফুৰিব যাম। ফুৰিব যায় আকৌ বাহিৰে চেমিনাৰ আছে, খোৱা মজা। হোটেলখনো ভাল লাগিছে, খোৱা। ঠিক আছে, আমি অলপ মাৰ্কেটৰ ফালে ফুৰিব যাম। মাৰ্কেটৰ পৰা বাহিৰে আমি উৎকল ভৱনত যাম, তাতে আমাৰ চেমিনাৰ আছে। আমি আহি গৈছোঁ অশোকনগৰ, ভুৱনেশ্বৰৰ অশোকনগৰৰ বিল্ডিং মাৰ্কেট। ইয়াতে আহি বহুত ভাল লাগিছে। আমাৰ ফেঞ্চি বজাৰৰ নিচিনাই আমাৰ গুৱাহাটীৰ, কিন্তু তাতকৈ অলপ ভাল বেছি আৰু ডাঙৰ। আৰু ইয়াতে ডিচিপ্লিনটো অলপ বেছি আমাৰ ফেঞ্চি বজাৰতকৈ। ইয়াতে পূজাৰ মাৰ্কেট আৰম্ভ হৈছে, ফিক্স প্ৰাইজৰ বস্তু বেছিকৈ পোৱা যায় ইয়াতে, আৰু ভাল লাগিছে। এইখিনি এখন পাৰ্কৰ নিচিনা ইয়াত ঠাই আছে। এই ঠাইখিনিত একচুৱেলি মানুহ বজাৰৰ ফলত কৰি ইয়াতে বহাৰ কাৰণে সুবিধা আছে, আৰু ৰেষ্টৰ কাৰণে ইয়াত বহিব পাৰে। আৰু এই ঠাইখিনি দেখি এটা কথা মনত পৰিছে, গেংটকতো গান্ধী মৈদাম বুলি এখন গান্ধী পাৰ্ক বুলি আৰু তাতো এনেকুৱা লাগে। এই আমি ভুৱনেশ্বৰৰ উৎকল সংগীত মহাবিদ্যালয়ত উপস্থিত হ'লোঁ। ইয়াতে বিভিন্ন কলাকৃষ্টিৰ ওপৰত চেমিনাৰ হৈ আছে। আহক আমি ভিতৰত যাওঁ। ভিতৰত আৰম্ভ হৈছে, আমি আহিম, আমাৰ দেৰিয়ে হ'ল অলপ বাৰু। ইয়াতে ভিতৰত আৰম্ভ হৈছে। হয়, আমাৰ এই চেমিনাৰ শেষ হ'ল। আমাৰ উৎকল ভৱনত এই চেমিনাৰ হৈ আছিলে বিভিন্ন কলাকৃষ্টিৰ ওপৰত। এতিয়া আমি হোটেলত যাম। হোটেলত ভাত পানী খাই আমাৰ 5 বজাত আমাৰ পাৰফৰ্মেঞ্চ আছে। আমাৰ অনুষ্ঠান আজি সন্ধিয়া 5 বজাত হ'ব। গতিকে সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সেয়া আমি ভুৱনেশ্বৰ ৰবীন্দ্ৰ ভৱনলৈ গৈ আছোঁ। গুৱাহাটী সংগীত নাটক একাডেমীৰ উদ্যোগত আমি তাৰ পৰা ইয়ালৈ আহিছোঁ, আৰু সত্ৰীয়ানন্দ সংগীত নাটক একাডেমীয়ে আমাক আজি অনুষ্ঠানটি পৰিৱেশন কৰাৰ কাৰণে যি সুবিধা দিলে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 15 সংখ্যক সত্ৰীয়া সংগীত সমাৰোহত আমি উপস্থিত হ'লোঁ, আৰু এইটো ভুৱনেশ্বৰৰ ৰবীন্দ্ৰ ভৱন আমি আহি পাইছোঁ। আমাৰ ইয়াতে এটা কথা ভাল লাগিছে, যিসকলে আজি এই অনুষ্ঠানটিত প্ৰগ্ৰাম কৰিব, অৰ্থাৎ আজি 12 ছেপ্টেম্বৰ 2022, যিখিনি শিল্পীয়ে ইয়াতে আজি অনুষ্ঠান পৰিৱেশন কৰিব, তেওঁলোকৰ ইয়াতে বেনাৰবিলাক মাৰি থৈ দিছে ইয়াতে চাইনবোৰ্ডত। লগতে আমাৰখিনি ক'ত আছে, আমাৰতো হৈ আছোঁ এইটো আমাৰ সুৰেন্দ্ৰনাথ ওজা, আমাৰ গ্ৰুপটো ইয়াতে আছে। আমাৰ মাৰি দিছে, ভাল লাগিছে, মজা। ঠিক আছে, আমি পিছলৈ যাব লওঁ। Is to be presented by Surendranath Ojha and Group from Sipajhar, Assam,
Ojapalli Bass Sangeet. Sri Surendranath Oja is a veteran artist in the field of Darangi Bass Ojapalli. He is familiar with this culture from his very childhood until now, has been practicing the same continuously. He was born to a very poor family at Jhakuapada village in the district of Darang in Assam. Although by occupation he is a farmer, but he has never failed to carry forward his cultural interest. His cultural performances have been widely acclaimed, and in Darang district and also at various places of Assam and India. He is a regular artist of All India Radio and Doordarshan Guwahati and has been awarded with Shilpi pension by Assam government. He has been teaching Ojapalli to various groups and has been working relentlessly for the promotion and propagation of this traditional art form. And Surendranath Oja is being accompanied by the participants like Durgeswar Medhi, Jayantanath, Hirennath, Pranab Jyotinath, Bhuvan Bora and Sarat Chandranath. So welcoming on stage Surendranath Oja and group from Shipajhar, Assam, Ojapalli Bass Sangeet.